পৰা যি পোৱা নাই এই কোকৰাঝাৰ আৰক্ষীৰ কামত আমি অসন্তুষ্ট। আমি তেওঁলোকক আজি যদি ইয়াৰ জায়গাত কোনোবা MLA বা MPৰ ছোৱালী থাকিলে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত ওলাই দিল হয়, কিন্তু আমি খুব দুখিত তেওঁলোকৰ কামত যে তেওঁলোকে আজিলৈকে আমাক ওলাই দিয়া নাই ছোৱালীটোক। আৰু ইয়াক আমি CMক অনুৰোধ জনাম যে যিমান সোনকালে পাৰে ছোৱালীটোক ওলাই দিব লাগে। আর আমার BTC চিফ প্রমোদ বড়ো ডাঙরিয়াকো অনুরোধ জানাম যে 24 ঘণ্টার ভিতরতে যেনেকা হোক ছোৱালীক ওলাই দিব লাগে, নহলে আমি অখিল হিন্দীভাষী বিকাশ পৰিষদ সালাঘাটি আঞ্চলিক কমিটি রাজপথত নামিবলৈ বাধ্য হ'ম। ইয়াৰ দায় কিন্তু প্ৰশাসনেই হ'ব, কিয় আজি 6 দিনৰ পৰা পোৱা নাই ছোৱালীটোক। ইয়াৰ ফেমিলি বা তেওঁলোকৰ পৰিয়ালৰ অৱস্থা খুবেই বেয়া। আমি ৰিকুৱেষ্ট কৰিম যিমান সোনকালে পাৰে এইটো ওলাই দিব লাগে 24 ঘণ্টাৰ ভিতৰত। এইজনে সালাঘাটিৰ পৰাই মিচিং হৈছে, 30 তাৰিখে পুৱা 8টাৰ পৰাই তেওঁ মিচিং। ইয়াৰ পিছৰ পৰা তেওঁ খবৰ পোৱা নাই। ইয়াৰ পিছত আমি থানাত FIR দিয়া হৈছে। পুলিচে এতিয়ালৈকে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, চাই আছোঁ বুলি আজিলৈকে 6 দিনৰ ভিতৰতে অকল চাই আছোঁ বুলি কৈ আছে। আৰু এটা কথা আছে পাইছে, এই ষ্টেটৰ পুলিচক কানেক্ট কৰি কিয় তাক এৰেষ্ট কৰা নাই? সেইকাৰণে বেলেগ ষ্টেটৰ পুলিচৰ লগত আমাৰ কোকৰাঝাৰ পুলিচ সোনকালে কণ্টেক্ট কৰক আৰু এৰেষ্ট কৰক। ইয়াক লৈ আমাৰ ভিক্টিম ফেমিলি কিষণগঞ্জ গৈছিল, লাষ্ট টাইম কিষণগঞ্জ লোকেশ্যন দেখাইছিল। আমাৰ ভিক্টিম ফেমিলি নিজৰ খৰচা এক্সপেণ্ডিচাৰ লৈ উইথাউট এনি পুলিচ ফ'ৰ্চ লৈ নিজে যাই কিষণগঞ্জত চাৰ্চ কৰিছিল আৰু চাৰ্চ কৰি আহি গ'ল, একো পোৱা নাই। এইকাৰণে এইবাৰ আমাৰ ফেমিলিক আমাৰ ভিক্টিম ফেমিলি নাযায়কৈ কোকৰাঝাৰ পুলিচ নিজে যাওক আৰু নিজে কালপ্ৰিটক ধৰি আনক, যোনে ষ্টেটক কালপ্ৰিট থাকক। আৰু ছোৱালীটো 24 আৱাৰ্ছৰ ভিতৰত লাগেই, নহ'লে কিবা একটা ডাঙৰ ৰাজপথত ওলাৱাৰ এটা প্ৰগ্ৰাম আমি ভাবিছোঁ। আজি চাফাই কৰ্মসূচী জাতি ষ্টুডেণ্ট ইউনিয়ন আৰু অখিল হিন্দী ভাষী বিকাশ পৰিষদ সালাঘাটি আঞ্চলিক কমিটি এই দুটা সংগঠন মিলি আজি আমি দাবী দিছোঁ যে পিংকি বাজপৰ সালাঘাটিৰ নিবাসী 1 সপ্তাহ হৈ গ'ল, এই ছোৱালী 1 সপ্তাহ পৰা মিচিং আছে, কিন্তু এতিয়াও কোকৰাঝাৰ পুলিচ আমাক কোনো ধৰণৰ এই কেছত আউটপুট দিয়া নাই। 1 সপ্তাহ পৰা যেতিয়াও আমি ASP আৰু সালাঘাটি IC লগত যেতিয়াও যাওঁ এইটো এটাই কথা ওলাওঁ যে লোকেশ্যন আ গয়া হে, CDR নিকল গয়া হে, কিন্তু ছোৱালী এতিয়াও হাতত অহা নাই আৰু কালপ্ৰিটো নাই। আমাৰ এটা কথা আছে, যদি 1 সপ্তাহ হৈ গ'ল, যদি এই ছোৱালীৰ কিবা মাৰ্ডাৰ হৈ যায়, নহ'লে হিউমেন ট্ৰেফিকিং কিবা যদি কেছ ওলাই যায় আৰু যদি জীৱিতে যদি নাথাকে, তেনেহ'লে তাৰ দায়িত্ব আৰু ৰেছপন্সিবল কি কোকৰাঝাৰ পুলিচ হ'ব? এইটো আমাৰ কুৱেশ্যন আছে। এইকাৰণে আমাৰ চাফাই কৰ্মসূচী জাতি ষ্টুডেণ্ট ইউনিয়ন আৰু অখিল হিন্দী ভাষী বিকাশ পৰিষদ আমি ডিমাণ্ড দিছোঁ যে নেক্সট 24 আৱাৰ্ছৰ ভিতৰত এই ছোৱালীটো পিংকি বাজপৰ আৰু মেইন কালপ্ৰিট যোনে তাৰ লগত জড়িত আছে এই দুইজনক উদ্ধাৰ কৰি আনিব লাগে। যদি 24 ঘণ্টাৰ ভিতৰত যদি আনা নহয়, তেনেহ'লে আগন্তুক দিনত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যিমান চাফাইৰ কাম আছে এই কামবিলাক আমি বন্ধ কৰি দিম আৰু যিমানে আমাৰ সংগঠন আছে এই সংগঠনক লগ ধৰি আমি ৰাজপথত ওলাম। আৰু এইকাৰণে আমি আমাৰ CM ছাৰ আৰু প্ৰমোদ বড়ো ছাৰক আমি ৰিকুৱেষ্ট কৰি আছোঁ যে অলপ এইটো কনচাৰ্ণ দেখাওক, আমাক এই ছোৱালীটো কোনো ধৰণৰ লাগে 24 ঘণ্টাৰ ভিতৰত। আৰু মোৰ লগত অখিল ভাষী বিকাশ পৰিষদৰ সালাঘাটি আঞ্চলিক লালচन्द আছে। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना SSC, बैंक PO, बैंक क्लार्क, बैंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101536360 70020263133 9101536360